हेलो गाइज वेलकम बैक टू अनादर নিউ ভিডিঅ গাইজ এইকেইদিনাখনৰ পৰা বহুত বেছি চলি আছে বস্তু এটা মানে সেইটো হৈছে ৰুপি ফৰ ক্লিক মই নিজেও মোৰ লগৰখিনিয়ে ষ্টেটাছ লগাই থকা দেখিছো গাইজ আজি ভিডিঅ'টোত আমি তাৰ বিষয়ে কথা পাতিম এইটো বহুতৰ মনত এটা কোৱেশ্চন আছে এইটো ৰিয়েল হয় অৰ ফেক হয় তো এতিয়া আমি ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ আৰু তাৰ বিষয়ে অকমান কথা পাতো গাইজ এই ৱেবছাইটটোত যিটো কৈছে মানে যদি সেই ৱেবছাইটটো কোনোবাই ৰেফাৰ কৰে তেতিয়াহ'লে 100 টকা দিব আৰু যদি সেই ৰেফাৰৰ পৰা কোনোবাই ক্লিক কৰে সেই ৰেফাৰৰ পৰা কোনোবাই ক্লিক কৰি যদি তাত সাইন আপ কৰে তেতিয়াহ'লে 500 টকা দিব সেই ৰেফাৰেল লিংকটো যদি কোনোবাই ষ্টেটাছ লগাই বা হেৰি কৰে তাত যদি অকল ক্লিকো কৰে তেতিয়াহ'লে 10 টকাকে দিব গাইজ মানে আপোনালোকে ৰাতিৰ ভিতৰতে লাখপতি কৰৰপতি বনি যাব আৰু এনেকুৱা पैसा डबल 25 दिन में पैसा डबल আপোনালোকে নিজৰ লগৰ বিলাককে কৈ কৰাই ল'ব পাৰিব প্ৰথম কথা এইটো তো এতিয়া এই গোটেইখিনি কথা তেওঁলোকে ৱেবছাইটটোৱে যিখিনি কৈছে সেইখিনি সঁচা হয় নে মিছা হয় তাৰ বিষয়ে আজি আমি আলোচনা কৰিম গাইজ প্ৰথম কথা ৱেবছাইটটোত আপোনালোকে যদি ক্লিক কৰে তেতিয়াহ'লে দেখিব তাত ওপৰত গোটেইখিনি ডিটেইলছ ওলাই যে 5 ইয়াৰ্ছ ইন বিজনেছ 5 বছৰৰ পৰা বিজনেছত আছে লগতে কিমান টকা তেওঁলোকে এতিয়ালৈকে মানুহক দি ল'লে আৰু কিমানখিনি মানুহে তেওঁলোকৰ হেপি কাষ্টমাৰ বুলি দেখায় নে কিবা এটা দেখুৱাই তেনেকুৱা ধৰণৰ তো সেই গোটেইখিনি ডিটেইলছ তাত শ্ব' কৰে প্ৰথম কথা তেওঁলোকে যে কৈছে 5 বছৰৰ পৰা তেওঁলোকে বিজনেছত আছে তেওঁলোকৰ ডোমেইন ৰেজিষ্ট্ৰেশ্যনে নৱেম্বৰ 2020 ডাইৰেক্ট প্ৰথমটোৱে মিছা কথা যে তেওঁলোকে 5 বছৰৰ পৰা বিজনেছত আছে তেওঁলোকে মাত্ৰ ডোমেইন ৰেজিষ্ট্ৰেশ্যন কৰিছে 2020ৰ নৱেম্বৰত তো প্ৰথম এইটোতে ফেক বুলি ডাইৰেক্ট দেখাই গৈছে আৰু তাৰ পাছতো যিমানখিনি কৈছে কোনো এটা এপে ইমানখিনি পইচা দি তেওঁলোকে মানে এপ বা ৱেবছাইটসমূহ প্ৰমোট কৰিব নোৱাৰে ভিখাৰী হৈ যাবগে আৰু যদি এটা কথা ভাবক না যদি ইমান বেছিকে পইচা দিছে তেতিয়াহ'লে তো এইটো আমাৰ গভৰ্ণমেণ্টে প্ৰমোট কৰি দিব বোলে আমাৰ আনএমপ্লয়মেণ্ট গোটেইখিনি শেষে হৈ যাব দৰকাৰ নাই কোনো মানুহে কামে নকৰে গোটেইখিনি এইটোৱে কৰি ধনী হৈ যাব একদম পুৰা ৰাতিৰ ভিতৰতে লাখপতি হৈ যাব ভাবি চাওকচোন এটা ৰেফাৰ কৰাৰ লগে লগে 100 টকা পাই যাব তাৰ ভিতৰত কোনোবাই অকল সাইন আপ কৰি অকল ইমেইল আইডি দি সাইন আপ কৰাৰ পাছতে তাত হেৰি পাই যাব 500 টকাকে পাই যাব ৰেফাৰেল লিংকটোত কোনোবাই ক্লিক কৰিলে তাৰ পৰা 10 টকাকে পাব তো এতিয়া মোৰ ইমান বেছি কোনো এপে জেনুইন কোনো এপে এইটো এপ বা হেৰি কওক ৱেবছাইটে কওক ইমানখিনি নিদিয়ে অকল লগইন ইমেইল আইডি দি লগইন কৰাৰ পাছতে আপোনালোকক ইমান টকাকে দি দিব সেইটো হ'বই নোৱাৰে আৰু সেকেন্ড কথাটো হৈছে এই এপটোৱে যেতিয়া আপোনাৰ 5000 মিনিমাম তাত জমা হ'ব মানে আপুনি ৰেফাৰ কৰি বা কোনোবাই তাৰ পৰা এপ ডাউনলোড কৰিলে তাৰ পৰা আকৌ 200 টকা আপোনাৰ ইয়াত একাউণ্টত এড হ'ব তেনেকা কৰি একাউণ্টত আপোনাৰ পইচাখিনি এড হৈ 5000 যেতিয়া হ'ব তেতিয়া আপোনালোকে উইথড্ৰ কৰিব পাৰিব উইথড্ৰ কৰোতে তাত কিছুমান আপোনালোকৰ ক্ৰাইটেৰিয়া আছে সেইখিনি ফিল কৰিব লাগিব মানে কিছুমান ফৰ্ম আছে সেইখিনি ফিল কৰিব লাগিব য'ত নেকি এটা ফৰ্ম তাত এভেইলেবল নাই মানে তেওঁলোকৰ ওচৰত এটা ৰিজন থাকি যাব যে আপোনালোকে এইটো ফৰ্ম ফিল আপ কৰা নাই সেইকাৰণে আপোনালোকক পইচা দিয়া নাই বা ধৰি লওক কোনোবাই গোটেইখিনি কৰিলো আপোনালোকে ইউটিউবতো গৈ বা গুগলতো গৈ সাৰ্চ কৰি চাব পাৰে যে মানে ৰেটিংছ বহুত বেছি কম আছে ইনিশিয়ালি হয়তো প্ৰথম যেতিয়া হেৰি কৰে তেতিয়া এপে ৰেটিংছ বিলাক পাবলৈ কাৰণে প্ৰথম এজন দুজনক প্ৰভাইড কৰি দিয়ে যোৱা বছৰ যেনেকা লকডাউনৰ কোম্পানী এনেকুৱা ধৰণৰ ওলাইছিলে খালি কপি পেষ্টৰ কাম কৰিব লাগে 6000 বা 6500 টকা দি জইনিং হ'ব লাগে মোৰ লগৰে এটা আছে মই তাক বহুত মানা কৰিছিল কিন্তু হলেও সি জইন কৰিলে সিহঁতৰ ঘৰৰ দুয়োজনে জইন কৰিলে 13000 টকা দি সিহঁতি জইনিং কৰিলে পাছত এটকাও নাপালে সেই 13000 টকা গ'ল তাৰ পাছৰ পৰা সেই কোম্পানীটোৰ সাৰ্ভাৰ ডাউন কাম নহৈছে এনেকা কৰি দিন পাৰ হৈ গ'ল 6000 টকা গ'ল তো এইটোত মোৰ লগৰখিনিয়ে কৈছে এইটোত ইনভেষ্ট কৰিব নালাগে নহয় ইনভেষ্ট কৰিব নালাগে আপোনালোকক সেইটো মাইণ্ডত ভৰাইছে অকল পইচাটোৱে ইনভেষ্টমেন্ট নহয় আপোনালোকে যে সময়টো তাত দিছে সেইটো আপোনালোকৰ এটা ইনভেষ্টমেন্টে হয় আপোনালোকৰ সময়টো তাত এনেই গৈছে এনেই ৱেষ্ট আপোনালোকে তাত হেৰি ৱেবছাইটৰ নাম হৈছে ৰুপি ফৰ ক্লিক আপোনালোকে ক্লিক কৰিব আপোনালোকক দেখুৱাইছে আপোনালোকে ক্লিক কৰোতে আপুনি আৰ্ণ কৰিছে কিন্তু একচুৱেলি আপুনি আৰ্ণ কৰা নাই তেওঁলোকে আপোনালোকে ক্লিক কৰি তেওঁলোকৰ ৱেবছাইটত গৈছে এডভাৰটাইজমেন্টৰ পৰা তেওঁলোকে সেইটো আৰ্ণ কৰিছে তো গাইজ আপোনালোকে এনেকুৱা ধৰণৰ এইবিলাক ফলছ এইবিলাকত নপৰিব জেনুইন বহুতখিনি এপ আছে ভৱিষ্যতে ইয়াত এইটো চেনেলত মই আৰ্নিং ৰিলেটেড ভিডিঅ'জ আপলোড কৰিম আৰু মই আপোনালোকক কৈও থৈছো আপষ্টক্স এটা ভাল প্লেটফৰ্ম হয় যৰ পৰা ৰেফাৰ কৰি আপোনালোকে আৰ্ণ কৰিব পাৰে কিন্তু তাৰ ওপৰত মই ভিডিঅ' বনাম ভৱিষ্যতে আৰু কমপ্লিট ডিটেইলছ তাৰ ওপৰত দিম তো আপোনালোকে মোৰ চেনেলটো তাৰ বাবে সাবস্ক্ৰাইব কৰি থব আৰু এটাই ৰিকুৱেষ্ট কৰিছো যে আপোনালোকে এনেকুৱা ধৰণৰ ফলছ এইবিলাক এপ ৱেবছাইটত এইবিলাক পইচা দেখি আপোনালোকে তাত সোমাই নাযাব কাৰণ আপোনালোকৰ নিজৰে টাইম
টাইম ৱেষ্ট হ'ব পাছত হয়তো আপোনালোকৰ ইমেইল আইডি গোটেইখিনি দিব সেইখিনি বাৰু ইমান প্ৰব্লেম নহয় হলেও মানে তাত এইবিলাক ফলছ এইবিলাকত যাবই নালাগে আপোনালোকৰ মৰ্জি আপোনালোকে কৰিব বিচাৰে যদি আৰু মই আৰু ৰখাব নোৱাৰো কিন্তু মোৰ ৰেকমেণ্ডেশ্যন এইটোৱে যে এইটো ৱেবছাইটত এনে টাইম ৱেষ্ট নকৰিব তো গাইজ এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ'জ পাই থাকিবৰ কাৰণে চেনেলটো যদি নতুন হৈছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টোত লাইক এটা কৰি যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে সকলোৱে এপটোৰ কথা ৱেবছাইটটোৰ কথা গম পায় আৰু এইবিলাক কৰাৰ পৰা বাচে তো আশা আকৌ লগ পাম গাইজ এটা নতুন ভিডিঅ'ৰ সৈতে থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ'